নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহু দিন হ'ল মোৰ চেনেলত ভিডিঅ' আপলোড কৰা নাই। ভাবিলোঁ আজি আমাৰ ইয়াত ৰাস উদযাপন কৰিছে, তাৰে উপলক্ষে ভাবিলোঁ আমাৰ গাঁৱৰ ৰাসখন সকলোকে দেখুৱাবৰ কাৰণে এটা সৰুকৈ ভিডিঅ' বনাই আপলোড কৰিব বিচাৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল নতুন মানুহে মোৰ চেনেলত ভিডিঅ' এতিয়াও চাই আছে, যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক অনুৰোধ জনালোঁ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থকা ঘণ্টা বেলটো বজাই দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ সকলোতকৈ প্ৰথম মোবাইলৰ ন'টিফিকেশ্যন আহে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মই আহি আমাৰ ৰাস মন্দিৰ পালোহি। বৰ্তমান মই ৰাস মন্দিৰতে আছোঁ। আমাৰ গাঁৱৰ ৰাস আৰম্ভ হৈছে। বৰ্তমান মঞ্চত পুত্ৰ বৰ্তমান তেওঁ নৃত্য লাইক কৰিব। মঞ্চত বিষ্ণু আৰু লক্ষ্মীৰ প্ৰৱেশ ঘটিছে। চাওক, জুম কৰি দিছোঁ, চাওকচোন। মই আপোনালোকক আৰু আমাৰ ৰাসৰ ৰাস দেখাই আছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, প্লিজ এটা লাইক কৰি দিব। লগতে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যাতে এতিয়াও ছাবস্ক্ৰাইব কৰে, তেওঁলোকৰ ওচৰত অনুৰোধ জনালোঁ।
চলক আমি ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ, চাই থাকক মোৰ লগতে আপুনিও। মৰিগাঁও জিলাৰ অন্তৰ্গত বাসুদেৱ গাঁৱৰ 48 মঞ্চত যশোদাৰ সৈতে নতুনকৈ জন্ম হোৱা কৃষ্ণৰ প্ৰৱেশ চাওক। হয় চাওক, মঞ্চত নন্দৰ প্ৰৱেশ চাওক। মঞ্চলৈ গোপী প্ৰৱেশ হৈছে চাওকচোন। নন্দৰ ঘৰত বৰ্তমান গোপী উপস্থিত হৈছে। কৃষ্ণ জন্ম হোৱা সকলো ধৰণৰ আনন্দ ফূৰ্তি কৰিবৰ কাৰণে উপস্থিত হৈছে। চাওক, মই আপোনাক সম্পূৰ্ণৰূপে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব। এটা লাইকে আপোনাক মই বহুত আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিম। মই প্লিজ এটা লাইক কৰিব। লগতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লগতে থকা ঘণ্টা বেলটো এবাৰ বজাই দিয়ে। এটা লাইক কৰিব প্লিজ। আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। মই আপোনালোকৰ কাৰণে মঞ্চৰ মাজত থিয় হৈ ভিডিঅ' বনাই আছোঁ, কিন্তু মোক কোনো দেখা নাই বাৰু। মই মঞ্চৰ মাজতে বহি পিনে ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। হয়, আপোনালোকে প্লিজ এটা লাইক কৰিব। লগতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লগত থকা ঘণ্টা বেলটো বজাই দিব।
চাওক গোপীসকল দধি মথন কৰাত ব্যস্ত হৈ আছে কি সুন্দৰকৈ দধি মথন কৰি আছে চাওক মই পিছে নাটকৰ হাত ধৰিহে আছোঁ দেই মাজে মাজে অলপ অলপকৈ হেৰি বনাই ভিডিঅ' বনাই আপোনালোকৰ কাৰণে আপলোড কৰিব ওলাই গৈ আছোঁ প্লিজ এটা লাইক কৰিব অনুৰোধ থাকিলে পাৰিলে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ অকণমান মৰমে মোক বহুত আগুৱাই নিব পাৰে তাৰে আশীৰ্বাদৰে আপোনালোকৰ আশীৰ্বাদ বিচাৰি ভিডিঅ'টো আপলোড কৰিব বিচাৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব হ'ব আৰু কিমান দিননো আমাকো দে হ'ব আৰু কিমান দিননো Yeah.